আপোনাৰ ভাং হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ আৰু সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাছিলোঁ। আজি যিহেতু দুমাহী গৰু বিহু, আৰু এই গৰু বিহুৰ দিনাখনত আমাৰ ঘৰতে হোৱা কিছুমান কাম কাজ তথা বাপতি সাহোন ৰঙালী বিহুটিৰ উদযাপন মই কেনেদৰে কৰিছোঁ তাকেই মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। ডালকৈ শাক, দুজনী গৰু যিহেতু, এফালে বেঙেনা, লাও, থেকেৰা, হালধি, মাটিমাহ, মাখিলতি, এয়া হ'ল মাটিমাহ খুন্দিব লাগে। তো গাইজ খুন্দি পিঠা কৰিছোঁগৈ, এয়া দেখিছে। হ'লে ইয়াৰ পিছত হালধি খুন্দিব লাগিব। আৰু এয়া হ'ল কেতুৰী হালধি, ইয়াকো খুন্দি লওঁ। হালধিও খুন্দি কৰি হ'ল। এই খুন্দি থোৱা আমাৰ হালধিখিনিত মিঠাতেল অলপ দিব লৈছোঁ। এইটো হ'ল লাও, অলপ সৰু কৰি দিছোঁ। এইটো হ'ল বেঙেনা, এই বেঙেনাটো 20 টকা দাম ইয়াৰ বজাৰত। এইটো হ'ল থেকেৰা, ইয়াৰ দামো 20 টকা। হালধি মানে ডাঙৰ বিচাৰি নাপালোঁ, সৰুহে হ'ল। এতিয়া কি কৰিব, এইডোখৰ দিওঁ আৰু। এইকেইডাল হ'ল শাক, আৰু এই শাককেইডালত চব চিলাই লওঁ। দেখিছে সকলোবিলাক ৰেডি হৈ গ'ল, আৰু এতিয়া গৰু গা ধুৱাবগৈ লাগে। এইফালে হ'ল মাখিলতি। আৰু মোৰ ৱাইফৰ লগত খেলিম এতিয়া। মই মাৰিম কোনফালে চাওঁ কপাল ভাল নে বেয়া দেই, ভালকৈ ধৰা, পোনকৈ ধৰা। ইয়াত ভাঙি দিয়া। জিকিলো মাল মোৰ তাগৰা আছে। এইটো কিবা কাম কৰি আছিলে যেনিবা, তাৰপিছত এতিয়া এইটো বোলে ভাইটিৰ নামত মই এটা ভাঙি চাওঁ দে বুলি সেনেকৈ কৈছে। এবাৰ হ'ল দেই এজনী দি উল্টিয়াই দিয়া গ'ল, উল্টিয়াই দিয়া, তোমাৰ গ'ল। অঁ দিয়া, খেলখনো ঘৰতে খেলিলোঁ। আৰু এতিয়া যাম আমলৈ ভাঙিবৰ কাৰণে। আমলৈ আৰু পঁইতা ভাতে সৈতে দিম ভাজি কৰি মেলি খাই যে খাব লাগিব। বৰ্তাঘৰলৈ আহিলোঁ আমলৈ ভাঙিবলৈ। এয়া দেখিছে ওপৰত দেখিছোঁ, আৰু এইকেইটা যুঁজি এটা ভাঙিলোগৈ। আৰু ইয়াতো অলপ ডাঙৰ টুপি আছে যেন লাগিছে, দেখা যাব কি হয়। আৰু ভাঙি আছে মানে সেইফালে দেখিছে না। আমলৈ ভাঙি কৰি আহিলোঁ, আৰু কিমান পালোঁ আপোনালোকক দেখুৱাম। এয়া দেখিছে একদম মজা হৈ আছে পূৰা ভাতটো, আৰু এইখিনি এতিয়া ডিমেহেদি বনোৱা হ'ব। দিম এইটো দেখিছে, এটা নহয় দি থাকিম, চাই থাকক এটা দিয়ে। এতিয়া গা পা ধুই কৰি আহিলোঁ, আৰু এতিয়া খানা খাবৰ টাইম হ'ব, দেখুৱামগৈ। এইফালে পঁইতা ভাত, এইফালে আমলৈ আৰু দিম, তাৰপিছত এইফালে নিমখ, কেঁচা জলকীয়া, আৰু এয়া মাংস। আৰু এতিয়া অলপ আৰাম লওঁ, তাৰপিছত কি হয় দেখা যাব। নিজেতো ভাত পানী খাই আজৰি হ'লোৱে, কিন্তু গাহৰিটোক নাই দিয়া হ'লে। মানে গাহৰি আকৌ নতুনকৈ এটা আনিছোঁ, ইয়কচাই গাহৰি আপোনালোকক দেখুৱাইছোঁ। এইটো তাৰ দানা, ইয়াত মানে গাহৰি দানা মিক্স আছে, শুকান মাছো দি দিছোঁ, খাই ভাল পাব বুলি আশা। ভাবিছে চাগে এইটোৱে বুলিব কান্ধত কোৰখন লৈ ক'লৈ গৈছে। তো মই কৈ দিওঁ, আজিৰ দিনত
মানে বাঁহৰ গুৰিত মাটি দিব লাগে বুলি সেইটো কাৰণে ময়ো দিবলৈ আহিছোঁ বাঁহগছ বেছি নাই বাৰু টাইম হ'লেই মানে বাৰীৰ পৰা আহি কৰি আৰু এতিয়া দুপৰীয়া টাইমত এইটো মায়ে কিবা এটা গুলিছে কৈ দেখোন কি গুলিছে এইটো নহৰু মানি বছ আৰু তুলসী আগেৰে ঘৰ পানী তেতিয়ালে কি হয় ভাল আগৰ নীতি নিয়ম আছে তাৰপিছত জাক দিবৰ কাৰণে সন্ধিয়া ভাগলৈ মানে ৰেডি কৰি ৰাখিছে এতিয়াই এইডাল আপোনাৰ ভাং গছ মানে ডাল এটা কাটি আনিছে তাৰপিছত আপোনাৰ বগৰী জেং তাৰপিছত তুঁহ আৰু সিজু দি থৈছে সিজুত আকৌ কাঁইট আছে বকে খুচি থাকিবলৈ দিগদাৰ তাৰপিছত খেৰ আছে আৰু তলত তুঁহ আছে মানে ইমান ইয়াত ধোঁৱা এটা দিব লাগে সেই ধোঁৱাটো দিব সন্ধিয়া ভাগলৈ এতিয়া আমাৰ ঘৰলৈ এটা সৰু হুঁচৰি দল আহিলে আপোনালোকে দেখিছে নহয় এয়া চাওঁতে লাহে লাহে সন্ধিয়া হ'বলৈ আৰম্ভ হৈছে আৰু ঘৰৰ কিছুমান কাম কাজ আছিলে সেইবিলাকো ভালদৰে দেখুৱাবলৈ নহ'ল গোটেই ঘৰখনত বিচনীয়ে বিচে মানে আজিৰ পৰা আপোনালোকে বিচনী মাৰিব পাৰিব আৰু ঘৰৰ কোনোবা এটা খুঁটাত মানে খেৰৰ হেতি এটা বান মাৰি থৈ ধুমুহাৰ পৰা বাচি থাকিবৰ কাৰণে এনেকুৱা বহুত ধৰণৰ নিয়ম নীতি আছে আৰু বেছি দিন নকওঁ এতিয়া মই যাওঁ বিহুলৈ বুলি মই ওলাই যাম বুলি ভাবিছিলোঁহে আমাৰ কি বিহু আৰু ঠেকীয়াফলীয়া বিহু তথাপিও আমাৰ দাদা আহি পিনে প্ৰথমতে আমাৰ ঘৰতে ষ্টাৰ্ট কৰিছেহি আপোনালোকক দেখাইছোঁ আমাৰ হুঁচৰি মানে দলটো ইয়াত খাৰা হৈ আছে আৰু এতিয়া মানে ঢোলৰ প্ৰয়োজন নাই এতিয়া মানে প্ৰয়োজন আছে ভালকৈ নাচাওঁ দে এতিয়া ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ বিহু শিখত গাই আছে মানে মোৰ টোপনি ধৰিলে কাৰণে মই গুচি আহিলোঁ আমাৰ দাইদেউ ঘৰত গাই আছে আৰু অকণমান দেৰি পাছত আমাৰ ঘৰত গাবহি বেলেগ টোপনি ধৰিছে আৰু আগদিনাখনিও আপোনাৰ মই ভিডিঅ' বনাওঁতে মানে আপোনাৰ 3:30মান বাজিলেগৈ সেইটো কাৰণে মোক খুব টোপনি ধৰি আছে আৰু মই এতিয়া শুনগৈ আজি ইমানতে সামৰণি মাৰিছোঁ বাই বাই